Hello and welcome back to my YouTube channel. আজি লগৰ এজনী বিয়া মেকআপ কৰিবৰ বাবে যাবলৈ ওলাইছো। তাইৰ লগত ITI একেলগতে পঢ়া আৰু আগতে বিয়া মেকআপত মোৰ লগত যোন গৈছিলে তেওঁলোকে যাব নোৱাৰে আজি কাৰণ আজি আমাৰ ভাওনা আছে মঞ্চত আৰু ভাওনাৰ বাবে তেওঁলোক যাব নোৱাৰে আৰু আপোনালোকক মই ভাওনাৰ এটা ভিডিঅ' বনাই আছো আৰু ভাওনা ভিডিঅ' মই দেখুৱাম ইয়াৰ আগৰটো ভিডিঅ' আপোনালোকে ভাওনাৰ ভিডিঅ' চাবলৈ পাব আৰু আজি বিয়াৰ মেকআপ কৰিবলৈ এতিয়া যাব লৈছোঁ আৰু বৰপথাৰতে আছে বিয়াৰ মেকআপ আৰু আপোনালোকক যিমানটো পাৰোঁ দেখুৱাই থাকিম। আজি হেল্পাৰ হিচাপে কোনো নাই, মই অকলে চব কৰিব লাগিব আৰু ভিডিঅ'টো চাই থাকিব। এয়া বিয়া ঘৰ যা যোগাৰ চলি আছে। আমাৰ কইনা ওলোৱাই নাই, ওলাব অকণমান টাইম আছে আৰু ওলাবলৈ। তই লাজ কৰিছিস কিমান টাইম আছে আৰু ওলাবলৈ? অলপ সময় আছে আৰু নিয়ম চিয়ম আছে কিবা কিবি, তাৰপিছতে ওলাব। আঁতৰি দিলে তই ওলোৱা নাই যে এতিয়ালৈকে, সেইটো কাৰণে অকণমান লাজ কৰি আছে। এজনী মৌচুমী মামা ঘৰৰ ছোৱালী, আমি দুজনী একে লগৰে আৰু ইহঁতৰ বিয়াখন ইহঁতৰ ঘৰৰ ওচৰতে, একেবাৰে ওচৰতে। তাৰপিছতে তাইও আহিলে বিয়া খাবলৈ, এতিয়া লগ পাই গ'লোঁ। তাৰপিছতে কইনা উলিয়াম, কইনা কিবা কিবি নিয়ম চিয়ম হৈ আছে, তাৰপিছতে কইনা উলিয়াম আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। নিয়ম শেষ হোৱাই নাই আৰু আমি এতিয়া খাবলৈ আহিলোঁ, খাই লওঁ, তাৰপিছতে কইনাক মেকআপ কৰিম, চাই থাকিব। মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু মই অৰিজিনেল ভইচটো মিউট কৰি দিছোঁ কাৰণ গান বাজি আছিলে আৰু গান বাজি থাকিলে কপিৰাইট লাগি যায়, সেইবাবে মিউট কৰি দিছোঁ। আৰু এয়া মেকআপ ষ্টাৰ্ট হৈছে, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আজিৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ কাৰণ আগতে মোৰ লগত যি আহিছিলে তেওঁলোক আহিব পৰা নাই আজি আৰু তেওঁলোকে মোক ভিডিঅ' কৰি দিয়ে আৰু মৌচুমী অহাৰ বাবে মোৰ আজি যথেষ্ট হেল্প হ'ল কাৰণ তাই মোক ভিডিঅ' কৰি দিলে, লগতে হেয়াৰ ষ্টাইলত হেয়াৰ ধৰি দিলে, নহ'লে অকলে ধৰিবলৈ অকণমান প্ৰব্লেম হয় আৰু শেষত একেবাৰে লৰালৰি হৈছিলে, মানে আলহী আহি আছিলে, সেইবাবে লৰালৰি কৰিব লগা হ'ল আৰু তাইৰ লগত থকা কেইগৰাকী মানে অকণমান চাদৰত হেল্প কৰি দিছিলে। যিহেতু 3:30 বজাত মেকআপ ষ্টাৰ্ট হৈছে আৰু ইতিমধ্যে 4:30 বাজি গৈছিলে কাৰণ সিহঁতৰ বহুত নিয়ম আছিলে আৰু নিয়ম থকাৰ বাবে অকণমান দেৰি হৈছিলে, সেইবাবে শেষৰ সময়কণত লৰালৰি কৰিব লগা হ'ল। এই আমাৰ কইনাৰ এইটো ফাইনেল লুক হৈ গ'ল, ওলাই আন্ধাৰীয়া হ'ব হ'ল আৰু কিবা এটা কৈ দিয়া। তাই ক'বলৈ লাজ কৰিছে আৰু বিয়াৰ শুভেচ্ছা দিলোঁ।